Hello guys, my YouTube channel to Janto Vlog. মই দলগোবিন্দ গোটাইনি বস্তু দেখাই আছোঁ মন্দিৰৰ ভিতৰৰ ফালেও দেখাম বাহিৰৰ ফালেও দেখাম চাই থাকক। এইটো মন্দিৰৰ ৰভাঘৰ আৰু অস্থায়ী নামঘৰ এটা আছে ইয়াত। এইটো চহৰটো বহুত চাফ চিকুণ কৰি ৰাখিছে ইয়াত। কি সুন্দৰ তাৰমানে ধূলি বালি এইবিলাক খুবেই কম আছে ইয়াত। এইয়া কি পৰিৱেশ, ইমান ভাল লাগিছে, তাৰমানে ভালে লাগিছে দে। কি সুন্দৰ, আপোনালোকে দেখাতে গমেই পাইছে কিজানি ইমান ধুনীয়া। এইয়া এইটো চাৰু চাইডটোৱে হয় মন্দিৰৰ। ইয়াত বহিব পাৰিব। এইটো সৰু এটা নামঘৰ হয়। ইয়াত থাপনা এখন আছে, এইটো মই জুম কৰি দিছোঁ। ছাতি জ্বলিয়ে আছে। এই মন্দিৰৰ ভিতৰত ফটো মাৰা তাৰমানে এলাও নাই। মই ভুলতে মাৰি দিলোঁ আৰু কি কৰিব, তাৰ ভুলতে মাৰাৰ পিছত আৰু ভিডিঅ'ত দি দিলোঁ। একো নাই, ইফালে এলাও নাই। এইটো মন্দিৰৰ ভিতৰত মই একবাৰ টিলিঙাটো বজাই দিওঁ। এইটো হৈছে দৌলগোবিন্দৰ মেইন কাউণ্টাৰ হয়। ইয়াত কোনোবা ভোগ দিলে অহাৰ টাইমত ভোগ আনিব পাৰিব ইয়াৰ পৰা, মন্দিৰৰ পৰা। আপোনালোকে ইয়াত আহিলে গোটেইখিনি গম পাব। মেইন কাউণ্টাৰলৈ আহিব। আপোনালোকে মন্দিৰত আহিলে পাৰ্কিং কৰিব পাৰিব গাড়ী। জাগাটো চাই লওক, আপোনালোকে চিনি পাব। ভিডিঅ'টো চালে ভালকৈ চাই ল'ব। ইয়াৰ ভিতৰত চাকি বন্তি দিয়া হয়, এইবিলাক দিব পাৰিব আহিলে। এই ধূপ জ্বলাইছে, চাকি জ্বলাইছে। তাৰপিছত এই চাৰিওফালে তাৰমানে চাকি আৰু ধূপে দেখা পাব আপোনালোকে আহিলে। এইটো চাই লোৱা, এইটো মানুহবিলাকে ইয়াত চাকি জ্বলাইছে। এই বাইদেউজনীয়ে ইয়াত চাকি জ্বলাইছে। ইয়াত লিখি দিছে কাৰচিন এডালতে চাকি জ্বলোৱা গৃহলৈ। মানে কি, ইফালে এটা গেট এটা আছে, এইটো পিনেদিও যাব পাৰি চাকি দিব।